দিনতে গজালি ওলাই থৈছিলোঁ ৰাজমাহখিনি। দিনত খাম বুলি ভাবি। দিনতো খোৱা নহ'লে মানে হাজবেণ্ডে লৈ আহিলে আকৌ গাহৰি আৰু লাই পাত। উপায় নাই আকৌ গাহৰি লাই পাত দিনত তেনেকৈ বনালোঁ। আৰু ইমান বনাব ইচ্ছা নগ'ল যি গতিকে দালিও বনাইছিলোঁ। আকৌ মানে ৰাতিলৈকে থোৱা গ'ল ৰাজমাহখিনি। খাম খাম ভাবি ভাবি এই ৩ দিনৰ মূৰত মানে ৰাজমাহখিনি বনাইছোঁ। ৩ দিন তেনেকেই থাকিলে। তাৰপিছতে মই প্ৰথমে ৰাজমাহখিনি ধুনীয়াকৈ বইল কৰিলোঁ দিছে আৰু এইবাৰ মানে বগা ৰাজমাহ কাৰণে ধুনীয়া বগা কালাৰ হৈছে। অইনবাৰ অলপ ক'লা টাইপৰ মানে সিটো আনে যে সেইটো ক'লা ক'লা হৈ যায়। এইবাৰ আকৌ বগা বগা হৈছে। এইফালে মই মছলাখিনি ভাজি দিলোঁ। সম্পূৰ্ণ মই দেখুওৱা নাই আৰু মছলাখিনি সকলো জিৰা ধনিয়া দি কিনে ভাজি লৈছোঁ আৰু মছলাখিনি কালাৰখিনি দেখিলেতো ধুনীয়া হৈছে। কিন্তু ৰাজমাহখিনি দি দিয়াৰ পিছত অকণমান বগা টাইপ হৈ গ'ল আৰু যি গতিকে মই মানে ৰেড চিলি ব্যৱহাৰ কৰা নাই। আৰু ঘৰতে খাম যেতিয়া ইয়াক পূৰা ধুনীয়াকৈ উতল আহিছে মানে উতলিছে আৰু উতল অহা বুলি ক'লোঁ মই। তাৰপিছতে মই অকণমান ধনিয়া পাত ছিটাই কিনে ৰাজমাহখিনি তেনেকৈ বনাই গৰম গৰম ৰুটিৰ লগতে খালোঁ আৰু ৰুটি খাই আমাৰ ভালেই পায় কৈছোঁ আগতে। ইয়াৰ গৰম গৰম মোৰ ৰাজমাহ ৰেডি হৈ গ'ল। আৰু আপোনালোকে দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। আৰু কোনেনো ভাল পায় ৰাজমাহ তৰকাৰীখন খাই কিনে। এয়া চাওকচোন মোৰ ধুনীয়া ৰেডি হৈ গ'ল। আৰু গ্ৰেভি টাইপকৈ বনাইছোঁ অলপমান থুলথুলকৈ যি গতিকে ৰুটিৰ লগত খাব বহুতেই টেষ্টি হ'ব। আৰু যিসকলে খোৱা নাই তেওঁলোকে খাই চাব। ভিডিঅ'টো কেনেকুৱা লাগিছে অৱশেষত এটা কমেণ্ট কৰিব। আৰু সকলোকে গুড নাইট।